নমস্কাৰ বন্ধু বান্ধৱীসকল, গৰমত মৰম ল'ব। আৰু এতিয়া মোলৈ মোৰ চেনেলৰ মাজলৈ মানে নতুনকৈ এটা ভিডিঅ' আনিছোঁ। নতুন নহয় আৰু ডেইলি দি থকা ভিডিঅ' আনিছোঁ। গতিকে আজি ভাত কিহে খাব লৈছোঁ চাই লওকচোন। এইপিনে লৈছোঁ মচুৰ দালি, খৰিচা আৰু কুঁহি মাছ তেনেকৈ বনাই লৈছোঁ। আৰু এইপিনে চন্দা মাছ, সৰু সৰু চন্দা মাছ এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এইপিনে কলমৌ এনেকৈ ভাজি লৈছোঁ শুকানকৈ। আৰু এইটো ভেদাইলতা বৰ। আৰু এইপিনে লৈছোঁ এয়া তিয়ঁহ চালাড, এটা জলকীয়া লৈছোঁ। এতিয়া ভাতটো খোৱা আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব দেই। কৈছে কমেণ্টত বোলে আপুনি খাইহে দেখুৱাবলৈ নামাতে। আহিব আপোনালোককো খুৱাম বুলিয়ে নোখোৱাম। আহিবচোন, ৰাসত আহিব আমাৰ মাজুলীত, বনাই খুৱাম ধুনীয়াকৈ খাব। গৰমত দুখত পৰিছে, খৰিচা আৰু কুঁহি মাছ মজা লাগিছে। সদায় চকুটোকে লৈ থাকোঁ। আজি চুৰ কৰি পেলাই লৈছোঁ, আপোনালোকে নক'ব। আজি এপিচ চুৰ লৈছোঁ, সেইবিলাক কোনেও গম নাপায়। সদায় চকুটোকে খাই থাকিবি। মজা। মজা। আমার সামনে পোস্ট করে দেবো। প্রত্যেক দিনে থাকিব আমার।
মোৰ ভাতটো খোৱা হৈ গ'ল নেক্সট এটা ভিডিঅ'লৈ আকৌ আপোনালোকক জনাই দি আছোঁ।